প্ৰেংক নহয়, সঁচাকৈয়ে বিবাহপাশত আবদ্ধ হল গোপী বহু। কিন্তু দেৱলীনা ভট্টাচাৰ্যৰ স্বামী কোন? সাথ নিভানা সাথিয়াৰ গোপী বহু খ্যাত দেৱলীনা ভট্টাচাৰ্য বিবাহপাশত আবদ্ধ হল। হঠাতে সকলো অনুৰাগীক আচৰিত কৰি বৈবাহিক জীৱনৰ পাতনি মেলিলে দেৱলীনা ভট্টাচাৰ্যই। দেৱলীনা ভট্টাচাৰ্যই ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে অনুৰাগীসকলৰ মাজত আৰম্ভ হৈছিল জল্পনা কল্পনাৰ। সকলোৱে বিয়াখন প্ৰেংক বুলিয়েই ভাবি আছিল। বিয়াৰ সাজ পোছাকত ফটো শ্বেয়াৰ কৰাত ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাটো নিশ্চিত কৰি স্বামীৰ সৈতে ফটো শ্বেয়াৰ কৰি সকলোৰে কৌতূহল বন্ধ কৰে। তাৰ পিছত সকলোৱে মানি লৈছিল সঁচাকৈয়ে নতুন জীৱনৰ পাতনি মেলিলে দেৱলীনা ভট্টাচাৰ্যই। পিছে সকলোকে আচৰিত কৰি কাৰ সৈতে বিবাহপাশত আবদ্ধ হল দেৱলীনা ভট্টাচাৰ্য? অনুৰাগীসকলে ভাবিছিল যে বিশাল সিঙৰ সৈতেই বিবাহপাশত আবদ্ধ হ'ব অভিনেত্ৰীগৰাকী। কিন্তু অসম কন্যাগৰাকীয়ে জিম প্ৰশিক্ষক শ্বাহনৱাজ শ্বেখৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভ কৰে। দেৱলীনা আৰু শ্বাহনৱাজে ইজনে সিজনক প্ৰায় 2 বছৰৰ পৰা ডেট কৰিছিল। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বিবাহৰ সুন্দৰ সুন্দৰ ফটো। আৰু এই বিবাহক লৈ বৰ্তমানে অব্যাহত আছে চৰ্চা। আৰু অনুৰাগীসকলেও দেৱলীনা ভট্টাচাৰ্যক শুভকামনাৰে উপচাই পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম। প্ৰেংক নহয়, সঁচাকৈয়ে বিবাহপাশত আবদ্ধ হল গোপী বহু। কিন্তু দেৱলীনা ভট্টাচাৰ্যৰ স্বামী কোন? সাথ নিভানা সাথিয়াৰ গোপী বহু খ্যাত দেৱলীনা ভট্টাচাৰ্য বিবাহপাশত আবদ্ধ হল। হঠাতে সকলো অনুৰাগীক আচৰিত কৰি বৈবাহিক জীৱনৰ পাতনি মেলিলে দেৱলীনা ভট্টাচাৰ্যই। দেৱলীনা ভট্টাচাৰ্যই ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে অনুৰাগীসকলৰ মাজত আৰম্ভ হৈছিল জল্পনা কল্পনাৰ। সকলোৱে বিয়াখন প্ৰেংক বুলিয়েই ভাবি আছিল। বিয়াৰ সাজ পোছাকত ফটো শ্বেয়াৰ কৰাত ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাটো নিশ্চিত কৰি স্বামীৰ সৈতে ফটো শ্বেয়াৰ কৰি সকলোৰে কৌতূহল বন্ধ কৰে। তাৰ পিছত সকলোৱে মানি লৈছিল সঁচাকৈয়ে নতুন জীৱনৰ পাতনি মেলিলে দেৱলীনা ভট্টাচাৰ্যই। পিছে সকলোকে আচৰিত কৰি কাৰ সৈতে বিবাহপাশত আবদ্ধ হল দেৱলীনা ভট্টাচাৰ্য? অনুৰাগীসকলে ভাবিছিল যে বিশাল সিঙৰ সৈতেই বিবাহপাশত আবদ্ধ হ'ব অভিনেত্ৰীগৰাকী। কিন্তু অসম কন্যাগৰাকীয়ে জিম প্ৰশিক্ষক শ্বাহনৱাজ শ্বেখৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভ কৰে। দেৱলীনা আৰু শ্বাহনৱাজে ইজনে সিজনক প্ৰায় 2 বছৰৰ পৰা ডেট কৰিছিল। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বিবাহৰ সুন্দৰ সুন্দৰ ফটো। আৰু এই বিবাহক লৈ বৰ্তমানে অব্যাহত আছে চৰ্চা। আৰু অনুৰাগীসকলেও দেৱলীনা ভট্টাচাৰ্যক শুভকামনাৰে উপচাই পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।